welcome back to my YouTube channel. I hope you all are doing good. মোৰ খুবেই ভাল আজি মই এতিয়া ওলাইছোঁ আমাৰ ঘৰ যাবলৈ মানে গুৱাহাটী যাবলৈ হায়দৰাবাদৰ পৰা আৰু মোৰ লগত আছে আৰু আমি অলৰেডি আহি পালোঁ এয়াৰপৰ্ট হায়দৰাবাদ এয়াৰপৰ্ট আৰু আমি এতিয়া লাউঞ্জত বহিছোঁ খাবলৈ বহিছোঁ দেখাই আছোঁ কিমান কি কি লৈ লৈছোঁ নাজানো খাব পৰা নাই আৰু হৈছে অমলেট আৰু বৰা আৰু এটা অমলেট আৰু ইয়াতে এসোপামান কিবা কিবি আছে আৰু ইয়াতে ফ্ৰুটছ ফাৰ্ষ্ট আমি যাম কলকাতা এয়াৰপৰ্ট ফাৰ্ষ্ট তাতে গৈ পেলাই অলপ টাইম ৰখিব লাগিব 1 ঘণ্টাৰ হল্ট আছে তাৰপিছত আকৌ আমি কলকাতাৰ পৰা যাম গুৱাহাটী আমি এতিয়া কলকাতাৰ পৰা গৈ আমি গুৱাহাটী গৈ লগ পাই আছোঁ গুৱাহাটী লগ পাই যাবলৈ একদম মানুহ ঠাণ্ডা আহি আছে মোক কোনে কোনে ল'বলৈ আহিছে আমি ফাইনেলি গুৱাহাটী আহি পালোঁ এতিয়া ঘৰত গৈ আছোঁ তাৰপিছত আৰু এটা ছাৰপ্ৰাইজ আছে সেইটো আহিব নেক্সট ব্লগত ইয়া আমাৰ নতুন ব্ৰিজ এদিন আহিব লাগিব ফাইনেলি ঘৰত আহি পালোঁ আৰু একদম ঘৰত উখল মাখল পৰিৱেশ একদম বজাৰ খুলি লৈছে হেল্ল' আৰু মই আহিছে গম পাইছে মই আহি পালোঁ ঘৰত আৰু আহি পেলাই আমি গাড়ী চাবলৈ আহিছোঁ একচুৱেলি আমাৰ গাড়ী ফাৰ্ষ্ট গাড়ী আমাৰ ফেমিলিৰ তো আমি এতিয়া চাই পেলাই গোটেইখিনি প্ৰচেছ কমপ্লিট কৰি পেলাই কাইলৈ ডেলিভাৰী ল'ম চ' ইটছ একচুৱেলি হেপনিং ফাইনেলি আমি কোনখন গাড়ী লৈ আছোঁ দেখাই আছোঁ মই এইখন টাটা নেক্সন আৰু আমাৰ ইয়াত ছানৰুফ আছে কোনটো ছানৰুফ চ' আমি একদম বহি পেলাই চাই আছোঁ আৰু কেনেকুৱা হয় কেনেকুৱা নহয় আৰু একচুৱেলি মাহঁতে আগতেই ফিক্স কৰি লৈছিলে এইখন আৰু গাড়ীৰ কালাৰটো মই বাহিৰৰ পৰা দেখাইছোঁ বহুত ধুনীয়া কালাৰ যোনটো পিয়ৰ গ্ৰে কালাৰ হয় সেইটো কালাৰ তাৰপিছত আমি এতিয়া কাইলৈ ডেলিভাৰী ল'ম কাইলৈ আমি লগ পাইছোঁ এইখনেই হৈছে আমাৰ গাড়ী আৰু এইটো পিয়ৰ গ্ৰে কালাৰ হয় আৰু পাপা ইয়াতে বহি আছে years later. So finally আজি গাড়ীখন ডেলিভাৰী ল'ব আহিছোঁ আৰু ইয়াতে গোটেই ফেমিলি বহি আছে মই এতিয়া চাদৰ মেখেলা পিন্ধি আহিছোঁ গাড়ীখন এইখনেই হয় ধুনীয়াকৈ দেখাই আহিছোঁ এতিয়া আৰু কেক চেক কাটিম আৰু বহুত ডাঙৰ এটা সপোন পূৰা হৈছে থেংক ইউ ভগৱান থেংক ইউ ছ' মাছ লাইফৰ ফাৰ্ষ্ট কাৰ আৰু আমাৰ ফেমিলিৰ মানে আমাৰ ফেমিলিটোৰ ফাৰ্ষ্ট কাৰ হয় তো বহুত এক্সাইটেড আছোঁ আৰু বহুত হেপ্পিও আছোঁ থেংক ইউ ছ' মাছ ভগৱান ইমান ছাপোৰ্ট কৰাৰ কাৰণে ইমান সদায় সাথ দিয়াৰ কাৰণে আপোনাৰ আশীৰ্বাদ এনেকৈ দি থাকিব ৰেডি কৰি আছে এইখন লাগি আছে আগতে হেৰি গৈছে বহুত ভাল লাগিছে কিবা লাগি আছে তোমাৰ ঠিকে আছে ভাল লগা নাই ঠিকে আছে এইটো আমি আগতেই গিফ্ট এটা পাই গ'লোঁ গাড়ীৰ কাৰণে আৰু গিফ্ট দিয়া মানুহটো হৈছে এইটো আজি মোৰ গোটেই আউটফিট কৰিলোঁ এইটো আমাৰ কেক এইটো কাটিব লাগিব
পাতি দিলোঁ গাড়ীৰ আৰু এতিয়া আমি খাবলৈ সোমাইছোঁ গোটেই ফেমিলি কিবা খাই কৰি তাৰপিছত ওলাই যাম আৰু ফাইনেলি হৈ গ'ল কিমান দিনৰ পৰা ভাবি প্লেনিং প্লটিং কিবা কিবি তাৰপিছত মই হায়দৰাবাদৰ পৰা আহিলোঁ আহি পেলাই এতিয়া আৰু 2 উইকছৰ কাৰণে আহিছোঁ একচুৱেলি তাৰপিছত অলপ ফুৰিম